Hello guys, welcome to our channel. আজি আমি গণপতি বাপ্পাৰ আনিব যাম নিশ্চয় না Papa. গণপতি বাপ্পা গণপতি বাপ্পা মৰিয়া মংগল মূৰ্তি মৰিয়া আজি যাম আনিবলৈ কাইলৈ যিহেতু ষ্টাৰ্ট হৈ যাব গণপতি পূজা আজি আমি গধূলি সময়ত আনিবলৈ যাম সৰুকৈ পাতোঁ আৰু ঘৰতে কণ ছোটা বেবী ৰ'লে গধূলি সময়ত অফিচৰ পৰা আহি পিনে যাম কালি অলপমান বস্তু উলিয়াই থৈছোঁ চাকি ফুল এইবিলাক 3 দিন বাপ্পাক ৰাখিম বেছি দিন ৰাখিবলৈ দিগদাৰ হয় অফিচ ছুটি নাপাওঁ যে সেইটো কাৰণে 3 দিনে ৰাখিম আৰু কিন্তু বৰ ভাল লাগে মনটো গণপতি বাপ্পা আহিলে ঘৰলৈ মানে বেলেগ ভাল লাগে আৰু আপোনালোকক মই ভিডিঅ' দেখাই থাকিম আজি যিহেতু শ্বপিং কৰিবলৈ যাম বাপ্পা শ্বপিং কৰিবলৈ নিছানে পূজা বস্তুবিলাক সামগ্ৰীবিলাক আনিবলৈ যাম ফুল চুল চব লৈ আহিম আৰু একেলগে আপোনালোকক লগতে লৈ যাম এতিয়া মই আহিছোঁ ভাত খাবৰ কাৰণে দুপৰীয়া শুই আছিল কাৰণে মই অকণমান দেৰি বহিলোঁ ই উঠিলে এতিয়া আমি ভাত খাম খাই পিনে আকৌ মই অফিচ যাম আপোনালোকক তাৰপাছত মানে অফিচৰ পৰা অহাৰ পাছতে লগ পাম মই আকৌ হেল্ল' গাইজ অফিচৰ পৰা মই আহিলোঁ এতিয়া সেই গা পা ধুই ল'লোঁ গণপতি আনিবলৈ যাওঁ এফালে এখেতো আহি পালেহি অফিচৰ পৰা তুলিত থিয় হৈ আছে এফালে পোৱালিও ৰেডি কৰাই নাই তাক ৰেডি কৰাই লওঁ তাৰপিছত যাওঁ আৰু হাই বলো সবকো বাই হাই হাই পাপা আমি এতিয়া গণপতি পূজা বস্তু আৰু গ্ৰছাৰী বস্তু কেইটামান আছে শাক পাচলি কিনিব লাগিব ফ্ৰুটছ কিনিবলৈ আছে চবে আমি পূজা মানে গম পাই গৈছে আজি কিবা টিজ আছিলে সেইটো কাৰণে চবৰ ঘৰতে ফুল লগাই থৈছে যে এই পূজাই কৰিছে সেইকাৰণে আমি চিলেক্ট কৰি লৈছোঁ কোনজন বাপ্পাক লৈ যাম ঘৰলৈ এবাৰ চাইছোঁ অকণমান আগত গৈ বোলো বেলেগ এঠাইতো চাই লওঁগৈ 2-3খন চাই লওঁ তাৰপিছত চিলেক্ট কৰি লওঁ এইখনো চাই লওঁ ন অলপ এইবাৰ এখন দোকানত চাইছোঁ বাপ্পাক ধুনীয়াটো বনাইছে এতিয়া কোনজন লৈ যাওঁ নিচিনা লাগে চব ধুনীয়া লাগে দেখিবলৈ কিন্তু যোৱাবাৰ নিয়া নিচিনাই বা নিনো বুলি ভাবিছোঁ অকণমান বেলেগ লৈ যাওঁ বুলি ভাবিছোঁ তাকে বিচাৰি আছোঁ কোনজনক লৈ যাওঁ যে ধুনীয়া লাগিছিলে দেখিবলৈ তাৰপিছত ভাবিলোঁ যে প্ৰথমতে পূজা সামগ্ৰীসমূহ কিনি লওঁ নাৰিকল ধূপ ধূনা এইবিলাক তাৰপাছতহে একেবাৰে লাষ্টত বাপ্পাক লৈ যাওঁ এবাৰ ডেক'ৰেশ্যনৰ বস্তু কিনিবলৈ আহিলোঁ লাইটো কিনি ল'লোঁ ধুনীয়াকৈ সজাবৰ কাৰণে আৰু এয়া একেবাৰে শেষত মই বাপ্পাক নিবলৈ বাপ্পাক ল'লোঁ এফালে ডেক'ৰেশ্যনৰ বস্তু ল'লোঁ আৰু এফালে জেমি অকলে বহিছে কাৰণ মই বাপ্পাক লৈ আছোঁ আৰু এতিয়া যাওঁ এখেত আহিছে এইফালে मामा पीछे बैठेगा গাড়ীৰ ভিতৰৰ পৰাই ফল মূলৰ মানুহজনক চিনি পাওঁ তাৰমানে তেখেতক ইয়াৰ পৰাই কৈ দিছোঁ কি লাগে দি দিব নহ'লে ইমান নামিবলৈ অসুবিধা হৈছে ন আমি গণপতি বাপ্পা কোচতে লৈ আহিছোঁ মই ঠিক আছে মই একদম ঘৰত গৈহে লগ পাম আৰু মদক কিনিব আছে মদক সিহঁতে কিনি আনিব বাপেক পুতেকে তাৰপিছত আমি কিয় অক কৰ যায় কিয় তাৰপিছত যাম আৰু ঘৰলৈ তুমি কেনেকৈ সঞ্জীৱনী বুটি নিচিনা নানিবা আগত ঠিক আছে তুমি কোৱালে সঞ্জীৱনী बुटी जैसा मत लाना मुझे समझ में नहीं आएगा तो मैं सब आधा केजी लेके आ जाऊंगा आधा केजी नहीं लाना एक पाव लाना इमान मिठाई আছে ঘৰত বহুত হৈ যাব মিঠাই এয়া ঘৰ
আহি পালোহি ঘৰ আহি পাই টেবুলখন অকণমান চাফ চিকুণ কৰি ল'লোঁ আৰু এই ডেক'ৰেশ্যনৰ বস্তুখিনি উলিয়াই পিনি ভাবিছোঁ ডেক'ৰেশ্যন কৰিয়ে থওঁ আজি ৰাতিয়ে নহ'লে ৰাতিপুৱা বৰ খৰখেদা হয় ই আকৌ টিভি চোৱাত লাগিছে সেইকাৰণে ভইচ অভাৰ দি দিছোঁ আৰু এয়া মই আনিছোঁ এইফালে বেকগ্ৰাউণ্ডত লগাবলৈ কেনেকৈ সজাওঁ এতিয়া ভাবোঁহে বেছি সময়ো নাই চিম্পলকৈ সজাম আৰু কাইলৈ সেই ফ্ৰেছ ফ্লাৱাৰ দি দিম আৰু আপোনালোকে চাই থাকক কেনেদৰে সজাইছোঁ মই বেছিকৈ ভিডিঅ' বনোৱা নাই আৰু কাৰণ টাইমো নাছিল বহুত ৰাতি হৈ গৈছে এইফালে ভাত এখেতে বনাই আছে মই এইফালে ডেক'ৰেশ্যনত লাগিছোঁ পোৱালি টিভি চোৱাত লাগিছে চব নিজৰ নিজৰ কামত ব্যস্ত মানে ঠিক আছে তেন্তে মই সোনকালে সজাই লওঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব ডেক'ৰেশ্যন মোৰ 10-15 মিনিটত মানে ডেক'ৰেশ্যন কৰি দিছোঁ আৰু অকণমান বাকী আছে যেনিবা কাইলৈ কৰি দিম সেইখিনি ফেচ ফ্লাৱাৰ অকণমান দি দিম তেতিয়া ধুনীয়া লাগিব ফেচ ফ্লাৱাৰ চবচে বেছি ভাল লাগে এয়া চব ডেক'ৰেশ্যন হৈ গ'ল আমাৰ এইফালে মই পূজা সামগ্ৰীসমূহো ধুই মেলি ধুনীয়াকৈ ইয়াতে ৰাখি থৈ দিছোঁ আপোনালোকক কাইলৈ পুনৰ লগ পাম পূজাত আজিলৈ আহিছোঁ বাই